দেখুৱাই আছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ লগত যি মধ্যাহ্ন ভোজন সেই মধ্যাহ্ন ভোজন তেওঁ একেলগে তেওঁ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু কেইবাজন শান্তনে দেখুৱাই আছে আৰু আজি যিহেতু আজি বুধবাৰ আৰু এই বুধবাৰৰ দিনা যি মধ্যাহ্ন ভোজন হিচাপে আজি আলু আৰু কণীৰ তৰকাৰী থাকে আৰু সেইদৰেই আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত এই দুপৰীয়াৰ যি আহাৰ সেই দুপৰীয়াৰ আহাৰ তেওঁ গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী অহাৰ বাবে ইয়াতে অন্য কোনো ধৰণৰ ইয়াতে আয়োজন কৰা হোৱা নাই। ছাত্ৰ ছাত্ৰীসকলে যিদৰে ইয়াতে মধ্যাহ্ন ভোজন খায় বুধবাৰৰ দিনটোত সেইদৰেই তেওঁলোকেও আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মধ্যাহ্ন ভোজন খোৱা পৰিলক্ষিত হৈছে। দুফালে দুজন ছাত্ৰক তেওঁ বহুৱাই মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মধ্যাহ্ন ভোজন তেওঁ গ্ৰহণ কৰিছে। মই দেখুৱাই আছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ লগত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰাঙাপাৰাৰ বিধায়ক সকলো আছে। এয়া আপোনালোকক মই দেখুৱাই আছোঁ এই দৃশ্য। এয়া হৈছে ৰাঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি সোণাজুলি চাহ বাগিচা, সেই সোণাজুলি চাহ বাগিচা যি আজি আদৰ্শ হাইস্কুল স্থাপন কৰা হৈছে তাৰ পৰাই আপোনালোকক আমি পোনপটীয়াভাৱে সেই দৃশ্য আমি দেখুৱাই আছোঁ। গণিত, হিন্দী, ইংৰাজী, অংকুৰণ, সমাজ বিজ্ঞান আৰু বিজ্ঞান। কোন ক্লাছ পঢ়ি আছে? যদি ইয়াৰে LP স্কুলত পঢ়ি এবাৰ আহিছোঁ। বাবা ইয়াক জোল অলপ দে। জোল অলপ লৈ পল্লৱ, ইহঁতৰ স্কুলবিলাকত ফুটবল দিয়াই দিবি। ইহঁতে ফুটবলটো খেলিব পালে অলপ ভাল পায়। এইবাৰ দুটা ৰুম আহিব আৰু বাউণ্ডাৰী ৱালটো আহিব। কিটচেনটো তাতে আছে। এতিয়া 2 দিন চলাই দিয়া, 2 মাহৰ ভিতৰত কাম আৰম্ভ হৈ যাব। তোমালোকেতো মেথছ আৰু ছায়েন্সটো ইংলিছত পঢ়াতে অসুবিধা নহয়? প্ৰব্লেমটো একো নাই। আজি আমাৰ চাহ বাগিচাৰ স্কুলবিলাক আৰম্ভ হৈছে। ইয়াত মিড ডে মিলো হৈছে আৰু লাহে লাহে ইয়াক আৰু ভাল কৰিব লাগিব। মই অলপ অভিজ্ঞতাটো ল'লোঁ যাতে আৰু য'ত যি অসুবিধা আছে এইখিনি দূৰ কৰিব পাৰোঁ। ইহঁতৰ লগত আমাৰ মধ্যাহ্ন ভোজনৰ যিসকল আমাৰ বাইদেউ আছে ৰান্ধনি বা সহকাৰী, তেওঁলোকে খুব ভাল বনায়। ল'ৰা ছোৱালীয়েও খাই ভাল পায়। খালি আমি এটাই বস্তু চাব লাগিব যাতে সপ্তাহত আমি যিখন ডায়েটৰী লিষ্ট আমাৰ থাকে সেই ধৰণে যাতে অসমত চবকে দিয়া হয়। আৰু চাহ বাগিচাৰ স্কুলবিলাকত আমি এটা ব্ৰেকফাষ্টৰো ব্যৱস্থা কৰাৰ কথা চিন্তা কৰি আছোঁ। কাৰণ কি হয়, বাগিচা যেতিয়া মাকবিলাক পাতৰ কাৰণে গুচি যায় তেতিয়া ৰাতিপুৱা ল'ৰা ছোৱালীক খুৱাই থৈ যাব নোৱাৰে, তেওঁলোক আগতে পাত তুলিব যায়। সেইকাৰণে স্কুলত অহাৰ লগে লগে ব্ৰেকফাষ্ট এটা আমি দিব পাৰোঁ নেকি, তাৰ বিষয়েও আমি আলোচনা কৰি আছোঁ। দেখা যায় যে আপুনি যদি ক'বলৈ যায় বা ভিভিআইপিসকল যায়, এটা বিশেষ খাদ্যৰ ব্যৱস্থা কৰে বা বহা মেলাৰো ভাল ব্যৱস্থা কৰে, কিন্তু আজি আপুনি মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ খায় তেনেকৈ খাইছে আৰু অনুভৱটো কওক। মই CM হোৱাৰ দিনাৰ পৰা আমি কোনো VVIP আৰু বেলেগ খোৱা নাই, খালি অসমীয়া পিঠাই খুৱাব দিওঁ, বাকী আমি বেলেগ ৰাখিব নিদিওঁ মেনুত।
সিহঁতে খোৱা আৰু মোৰ মাজত কি পাৰ্থক্য আছে একেটাই পানী খাব লাগিব দুটা পানী ক'ৰ পৰা খাব এই যে বিদ্যালয়সকললৈ আহিছে আপুনি নতুন বিদ্যালয় উদ্বোধন কৰিছে আপোনাৰ অতীতলৈ মনত পৰি যোৱা নাই চাওক আজিৰ দিনটো এটা হ'ল যে আমি নিজেও চব স্কুলত পঢ়ি গৈছিলোঁ এটা মনৰ কাৰণে শৈশৱলৈ ঘূৰি যোৱাৰ এটা সময় কিন্তু চবতছে ভাল লাগিছে কি যে বিদ্যালয় মানে এটা জ্ঞানৰ মন্দিৰ তাক আজি আমি সকলোৱে মিলি উদ্বোধন কৰিলোঁ আধাৰশিলাও কৰিছিলোঁ অসমত আগত এনেকৈ স্কুল হোৱা নাই মানুহে এটা সৰু ঘৰ দি আৰম্ভ কৰে এজন শিক্ষক দুজন শিক্ষক ভেঞ্চাৰ আন্দোলন এতিয়া পোনে পোনে এটা ভাল বিদ্যালয় 8জনকৈ শিক্ষকৰো আপত্তি নাই তেওঁলোকেও চৰকাৰৰ দৰমহা পাইছে কোনো ইয়াত পৰিৱেশটোৱে বেলেগ গতিকে অসমৰ শিক্ষাৰ মানদণ্ডটো মই ভাবোঁ যে লাহে লাহে আমি বহুত ওপৰলৈ লৈ যাব পাৰিম আৰু বিশেষকৈ আমাৰ যিখিনি নতুন ল'ৰা ছোৱালী অকণমান কম সংখ্যক বাদ দি সকলোৱে একাগ্ৰতাৰে কাম কৰিব খোজে গতিকে কম সংখ্যকৰ কথা মই নকওঁ মই ভাবোঁ সকলোৰে চেষ্টাত আমাৰ ল'ৰা ছোৱালীবিলাকক আমি মানুহ কৰি গঢ়ি তুলিব পাৰিম